ৰহাত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু শিশু অনুষ্ঠান অকণিৰ কবিতা ঘৰ অসম কেন্দ্ৰীয় সমিতিৰ ৰহাৰ পৰিচালনাত যোৱা 10 জুলাইৰ পৰা চলি থকা আৰ্ট এণ্ড ক্ৰাফ্টৰ 15 দিনীয়া প্ৰশিক্ষণৰ আজি একাদশ দিনা 130 জন ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ সুন্দৰভাৱে দেখিবলৈ পোৱা গৈছে। আইএনডি টিচাৰ দখৰ স্বাগতম জনাইছো। মই উপজাইছো ৰহা মজলীয়া বিদ্যালয়ত যোৱা 10 জুলাইৰ পৰা অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু ৰহাৰ 1994 চনৰ 1 জানুৱাৰীত স্থাপিত শিশু অনুষ্ঠান অকণিৰ কবিতা ঘৰ অসম কেন্দ্ৰীয় সমিতি ৰহাৰ সহযোগত আৰম্ভ হোৱা 15 দিনীয়া গ্ৰীষ্মকালীন আৰ্ট এণ্ড ক্ৰাফ্টৰ কৰ্মশালাৰ আজি একাদশ দিন আৰু ইয়াৰ পৰিৱেশটো মই অলপ দেখাবলৈ মোৰ সতীৰ্থক অনুৰোধ জনাইছো। হয়, দেখিব পাৰিছে ইয়াত কণ শিশুসকলে আৰ্ট কৰি থকা হৈছে। ইয়াত প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ দি থকা হৈছে। আজি তোমালোকক কি আঁকিব দিছে? প্ৰাকৃতিক দৃশ্য। হয়, এখন কণমানি জনাইছে যে আজি তেওঁলোকৰ প্ৰাকৃতিক দৃশ্য আঁকিব দিছে। দেখিব পাৰিছে কণ শিশুসকলে আৰ্ট কৰি থকা আছে। আৰু ইয়াৰ পৰিৱেশ দেখাবলৈ চেষ্টা কৰিম। হয়, দেখিব পাৰিছে ইয়াত প্ৰশিক্ষকৰ দ্বাৰা ইয়াৰ প্ৰশিক্ষণ দি থকা হৈছে। ইয়াত নমস্কাৰ, থেংক ইউ। আইএনডি টিচিও আপোনাক স্বাগতম জনাইছো। আজি আপোনাৰ প্ৰশিক্ষণৰ একাদশ দিন। আপোনালোক আজি কিহৰ প্ৰশিক্ষণ দিছে? আজি ছাত্ৰ ছাত্ৰীসকলক আমি ৱাটাৰ কালাৰৰ ওপৰত শিকাই আছোঁ। বিশেষকৈ ৱাটাৰ কালাৰ মানে তেওঁলোকে যিটো লেণ্ডস্কেপ কৰি ভাল পায়, প্ৰাকৃতিক দৃশ্য এখন আঁকিবৰ কাৰণে দিছোঁ। আৰু ইতিমধ্যে তেওঁলোকে খুবেই ভাল পাইছে আৰ্টবিলাক কৰি। আৰু এই দিশত তেওঁলোকক কিছু ইয়াৰ বিষয়ে ৱাটাৰ কালাৰ বিষয়েও মানে ডিটেইলছ মানে কোৱা হৈছে যে ৱাটাৰ কালাৰ কেনেকৈ কৰে বা কেনেকৈ ৰংবিলাক বুলোৱা হয়, মিক্স কৰা হয় ইত্যাদি কথাবিলাক বুজোৱা হৈছে। ইয়াত আপোনালোকৰ ল'ৰা ছোৱালীৰ আগ্ৰহটো কেনেকুৱা পাইছে? নাই, মই খুব ভাল পাইছোঁ। আগ্ৰহবিলাক যথেষ্ট ভাল আগ্ৰহ, খুবেই আগ্ৰহী। আৰু ল'ৰা ছোৱালীৰ আগ্ৰহী মানে তেওঁলোকৰ এটা সময়ত মানে কি হ'ব, ভৱিষ্যত উজ্জ্বল হ'ব। হয়, ধন্যবাদ। হয়, দেখিব পাৰিছে ইয়াত ল'ৰা ছোৱালীয়ে ইয়াত আৰ্ট কৰিছে। তোমালোকক ছাৰে কি শিকাইছে? লেণ্ডস্কেপ, প্ৰাকৃতিক দৃশ্য কৰিবৰ কাৰণে তুমি বনাইছা? হয়। দেখিব পাৰিছে ইয়াত ছাত্ৰ ছাত্ৰীসকলে ইয়াত লেণ্ডস্কেপ প্ৰাকৃতিক দৃশ্য বনোৱাৰ প্ৰশিক্ষণ দিছে বিশিষ্ট চিত্ৰশিল্পী সুভাস্মিতি ডাঙৰীয়াই। হয়, আৰু মই আপোনাক আৰু ইয়াৰ পৰিৱেশ দেখাবলৈ চেষ্টা কৰিম। হয়, দেখিব পাৰিছে ইয়াৰ ৰহাৰ বিভিন্ন প্ৰান্তৰ পৰা কণ শিশুসকল আহি ইয়াৰ প্ৰশিক্ষণ লৈ আছে। মই ইয়াৰ প্ৰশিক্ষণ বিষয়ে আৰু জানিব বিচাৰিম। হয়, তোমাৰ ঘৰ? মোৰ ঘৰ ৰহা মুদেইগাঁও। কোন ক্লাছত পঢ়া? মই এবাৰ 7ত। আজি কি শিকাব দিছে? আজি আমাক লেণ্ডস্কেপ শিকাইছে, প্ৰাকৃতিক দৃশ্য শিকাইছে। আজি আমি প্ৰাকৃতিক দৃশ্য আঁকিছোঁ। আগতে কৰিছা নে প্ৰথমতে? আগতেও মই বহুতবাৰ কৰিছোঁ, এতিয়াও পাইছোঁ, কিন্তু পাৰ্থক্য আছে। মানে ছাৰহঁতে বহুত ভালদৰে শিকাইছে। প্ৰশিক্ষকৰ দ্বাৰা আজি শিকোৱা মানে আগত শিকোৱা পাৰ্থক্য আছে আৰু। হয়। হয়, ঠিক আছে, ধন্যবাদ। হয়, তেওঁলোকে জনাব পাৰিছে যে আজি যিটো প্ৰশিক্ষণ দি আছে ইয়াত বহুত আগত শিকিছে, তাতকৈ আৰু বহুত পাৰ্থক্য আছে। ইয়াত ৰহাৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ ছাত্ৰীসকল আছে। মই কিছুমান অভিভাৱক আছে, মই তেওঁলোকৰ ওচৰত যাব বিচাৰিম। হয় দাদা, নমস্কাৰ। হয়, নমস্কাৰ। তোমাৰ ঘৰ? মোৰ ঘৰ ৰহাতে। আপোনাৰ কোনে প্ৰশিক্ষণ লৈ আছে? মোৰ ল'ৰাজন আছে। কোন ক্লাছত? ক্লাছ 1। হয়, তেওঁ এই আৰম্ভণিৰ পৰা 10 তাৰিখৰ পৰা ইয়াত প্ৰশিক্ষণ লৈ আছে। আপোনালোক কেনেকুৱা পাইছে? ভাল, বহুত উন্নত, নতুন কথা শিকিব পাৰিছে। মই সদায় আহি আছোঁ, দেখি আছোঁ। ইয়াতে বেলেগ মানে প্ৰশিক্ষকসকল আহে, বেলেগ বিষয়ৰ ওপৰত প্ৰশিক্ষণ দি আছে। গতিকে মানে যথেষ্ট উপকৃত হৈছে ছাত্ৰ ছাত্ৰীসকল। আৰু আমিও দেখি খুব
ভাল পাইছোঁ, আনন্দ পাইছোঁ। হয়, ধন্যবাদ। হয়, দেখিব পাৰিছে ইয়াত কণ কণ শিশুসকল আৰ্ট কৰিছে। মই সতীৰ্থক তেওঁলোকৰ এই চিত্ৰ দেখাবলৈ অনুৰোধ জনাইছোঁ। হয়, দেখিব পাৰে ইয়াত ছাত্ৰ ছাত্ৰীসকলে ইয়াত চিত্ৰ অংকন কৰি আছে। ভাইটি অলপ উঠি দিয়া। তোমাৰ নাম? নমস্কাৰ, মোৰ নাম শ্ৰী দেৱাশীষ কলিতা, ঘৰ ক'ত? ঘৰ 12 বজীয়া। তোমালোকৰ এই প্ৰশিক্ষণ যে লৈ আছা, কেনেকুৱা পাইছা? ভাল লাগিছে। তুমি আগতেও লৈছা নে প্ৰশিক্ষণ নে প্ৰথম? প্ৰশিক্ষণ প্ৰথম লৈছোঁ। প্ৰথম লৈছা? এনে আৰ্ট কৰিব জানানে আগৰ পৰা? আগৰ পৰা কৰোঁ। কৰা। তুমি কোন স্কুলত পঢ়া? মুক্তি যুঁজাৰু লালসিং ডেকা জাতীয় বিদ্যালয়। জাতীয় বিদ্যালয়। তোমাৰ কেনেকুৱা লাগিছে ইয়াত কৰি? ইয়াত কৰি ভালেই লাগিছে। আজি কি কৰাইছে শিক্ষকে? আজি প্ৰাকৃতিক দৃশ্য কৈছে। ঠিক আছে, ধন্যবাদ। হয়, দেখিব পাইছে ইয়াত ছাত্ৰ ছাত্ৰীসকলেও বহুত আগ্ৰহেৰে ইয়াত চিত্ৰ কৰি থকা হৈছে। মই ইয়াৰ পৰিৱেশ আৰু দেখাবলৈ মই অনুৰোধ জনাম। হয়, মোৰ লগত উপস্থিত আছে 1994 চনৰ 1 জানুৱাৰীত স্থাপিত ব্যতিক্ৰম ধৰ্মী শিশু অনুষ্ঠান অকণিৰ কবিতা ঘৰ অসম কেন্দ্ৰীয় সমিতিৰ প্ৰধান সম্পাদক ৰন্টু মুদৈ। মই তেওঁৰ পৰা আজি তেওঁ অকণি কবিতা ঘৰে 30 বছৰৰ পৰা শিশুৰ সৰ্বাংগীন বিকাশ, মানসিক বিকাশৰ কাৰণে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। আৰু এই চৰকাৰীভাৱে যিটো কৰ্মশালা তেওঁ আগতেও ইয়াৰ আগৰবাৰেও তেওঁ কৰিছিলে আৰু এবাৰ দ্বিতীয়বাৰ মই ইয়াৰ বিষয়ে তেওঁ জানিব পাৰিছোঁ। নমস্কাৰ। শিশুসকলৰ নতুন প্ৰজন্মৰ শাৰীৰিক, মানসিক, আধ্যাত্মিক, শৈক্ষিক আদি উৎকৰ্ষ সাধন কৰি সৰ্বাংগীন বিকাশ সাধনৰ যি লক্ষ্য, আৰু লগতে মূল মন্ত্ৰ আমাৰ গাঁও আমি সুন্দৰ কৰোঁ অহা এই মূল মন্ত্ৰতে চিত্ৰকলাৰ বিষয়তে শিক্ষকতা কৰি অৱসৰ লৈছে আৰু ৰহাৰ এতিয়া স্থায়ী বাসিন্দা হৈ তেখেতক আমি প্ৰশিক্ষক হিচাপে পাই সঁচাকৈ ধন্য মানিছোঁ। আজি তেখেতে ৱাটাৰ কালাৰ সম্পৰ্কত কিছু নতুন নতুন ৰহস্যৰ কিছুমান মানে আমাৰ ছাত্ৰ ছাত্ৰীসকলক দিছে। গতিকে এনেধৰণে প্ৰতিজন প্ৰশিক্ষকেই লোকেন্দ্ৰ হাজৰিকা কামপুৰৰ, ভদ্ৰকান্ত দাস ভাস্কৰ্য শিল্পী হাতীচুঙৰ, আৰু জ্যোতিষ্ণা দাস হাতগুৰিৰ, উদিষ্ণা ডেকা বাৰেপুজীয়াৰ, এনেকৈ বিভিন্ন আমাৰ চিত্ৰশিল্পী আছে, তেখেতলোক আহিছে। আৰু বিশেষভাৱে গোটেই কেইদিনত মুখ্য প্ৰশিক্ষক হিচাপে অকণিৰ কবিতা ঘৰৰ প্ৰধান পৰিচালক যিগৰাকী, তেখেত শিশুপ্ৰেমী আৰু শিশুসকলৰ বাবে শিশুসকলৰ উপযোগী চিত্ৰকলাৰ শিক্ষক, লগতে কাৰ্টুনিষ্ট হিচাপে স্বীকৃতিপ্ৰাপ্ত। তেখেতক আমি ইয়াৰ মুখ্য প্ৰশিক্ষক হিচাপে পাই ধন্য মানিছোঁ। আৰু তেখেতৰ তত্বাৱধানতে আটাইকেইদিন বৰ সুন্দৰকৈ পৰিচালিত হৈ আছে। আমি আশা ৰাখিছোঁ চৰকাৰৰ উদ্দেশ্য যি, এই উদ্দেশ্যক আমি সফল কাম কৰিবৰ কাৰণে যৎপৰোনাস্তি চেষ্টা চলাই যাম। আৰু ভৱিষ্যতলৈকে চৰকাৰে এনেধৰণৰ অনুষ্ঠান অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত আমাক উদগনি দি গ'লে আমি উৎসাহিত হ'ম আৰু প্ৰত্যেক বছৰে আমি অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ উৎসাহিত হ'ম। হয়, ধন্যবাদ। এতিয়া মই অকণি কবিতা ঘৰ অসমৰ প্ৰধান পৰিচালক, শিশুপ্ৰিয় বিশিষ্ট সাংবাদিক অৱনী কুমাৰ চৌধুৰী ইয়াত মুখ্য প্ৰশিক্ষক হিচাপেও উপস্থিত আছে। আৰু মই ইয়াৰ পৰিৱেশটো মোৰ সতীৰ্থ জয়ন্তক দেখাবলৈ অনুৰোধ জনাইছোঁ। হয়, মোৰ লগত উপস্থিত আছে অকণি কবিতা ঘৰ বগুৰুগুৰি শাখাৰ মুখ্য উপদেষ্টা তথা ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন শিক্ষয়িত্ৰী হিৰু তামুলী বাইদেউ। মই তেওঁৰ পৰা ইয়াৰ বিষয়ে দুই এষাৰ জানিব বিচাৰিম। হয় বাইদেউ, ইয়াত কৰ্মশালা চলি আছে, আপুনি বগুৰুগুৰি শাখা এটা পৰিচালনা কৰি আছে, কি ক'ব? হয়, বগুৰুগুৰি শাখা মই পৰিচালনা কৰি আছোঁ। মোৰ ছাত্ৰ ছাত্ৰীও ইয়ালৈ আহিছে। ইয়াত যিখিনি প্ৰশিক্ষণ দিয়া হৈছে যথেষ্ট উন্নতমানৰ প্ৰশিক্ষণ হৈছে বুলি মই ভাবিছোঁ। মই 2-3 দিন আহিছোঁ। এই 2-3 দিনত যি দেখিছোঁ বহুত ভাল ধৰণেৰে প্ৰশিক্ষণ হৈছে আৰু ল'ৰা ছোৱালীবোৰে যথেষ্টখিনি নজনা কথা
ইয়াত আহি শিকিছে এই প্ৰশিক্ষণত আৰু তেওঁলোকৰ সৰ্বাংগীন উন্নতি হ'ব বুলি আৰু এনেধৰণৰ কৰ্মশালাই ল'ৰা ছোৱালীবিলাকৰ মাজত এটা তাৰমানে আত্মীয়তাও গঢ়ি উঠে আৰু বিভিন্ন কথা শিকে বিভিন্ন অঞ্চলৰ মাজত এটা যোগাযোগ হয় গতিকে এনেধৰণৰ কৰ্মশালাই যথেষ্ট সহায় কৰিব বুলি আমাৰ সমাজ ব্যৱস্থাত আগবঢ়াই নিয়াত যথেষ্ট সহায় কৰিব বুলি মই ভাবোঁ হয় ধন্যবাদ দেখিব পাৰিছোঁ যে আইনী দিছে দৰ্শকে এজনী কণমানীয়ে ধুনীয়া চিত্ৰ অংকন দেখাই দিয়া চিত্ৰ অংকন ইয়াত কৰিছে ইয়াত প্ৰশিক্ষণ লৈ আছে তেওঁ একেবাৰে সৰু তোমাৰ ঘৰ মঠবাৰী চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয় নমস্কাৰ মোৰ নাম শ্ৰী জ্ঞানশ্ৰী মেধি ইয়াত কি শিকি আছে আৰ্ট আজি কি কৰিব দিছে ছাৰে ড্ৰয়িং প্ৰাকৃতিক দৃশ্য বনাব দিছে হয় ঠিক আছে এতিয়া মই যাব বিচাৰিম অকণি কবিতা ঘৰৰ প্ৰধান পৰিচালক তথা এই কৰ্মশালাৰ মুখ্য প্ৰশিক্ষক অৱনী কুমাৰ শইকীয়া যি ব্যক্তিয়ে আজি গোটেই জীৱনটো শিশুৰ কাৰণে এইটো কৰিছে মই তেওঁৰ পৰা ইয়াৰ দুই এষাৰ জানিব বিচাৰিম হয় ছাৰ আপোনালোকে ইয়াত কৰ্মশালা চলি আছে আজি 11 দিন হয় নমস্কাৰ আজি যোৱা 10 তাৰিখৰ পৰা অসম চৰকাৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত এই প্ৰশিক্ষণ চলি আছে আৰ্ট এণ্ড ক্ৰাফ্টৰ ওপৰত ইয়াত আমি বিভিন্ন বিষয়ৰ প্ৰশিক্ষণ দিছোঁ পেষ্টেল কালাৰ ৱাটাৰ তাৰপিছতে আমি কলাজ পেপাৰ কাটিং মাটি শিল্প প্ৰশিক্ষণ দিম অহা 2 দিনত আৰু তাৰ বাহিৰেও আমি পেলনীয়া বস্তুৰ সৈতে কেনেকৈ ধৰণে প্ৰকৃতিক সুৰক্ষা দিব পাৰি সেই সম্পৰ্কেও আমি প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছোঁ মই মুখ্য প্ৰশিক্ষক হিচাপে ইয়াত উপস্থিত আছোঁ গতিকে আৰু মোৰ লগতে কেইবাগৰাকীও বিশিষ্ট চিত্ৰশিল্পী আমাৰ সুভাষ মেধি তাৰপিছতে লোকেন্দ্ৰ হাজৰিকা তাৰপিছতে আমাৰ ভদ্ৰকান্ত দাস জ্যোতিষ্ণা দাস তাৰপিছতে উদিষ্ণা ডেকা এনেকৈ ধৰণে আৰু বিষ্ণুপ্ৰিয়া মেধি এনেকৈ বিষ্ণুপ্ৰিয়া মুদৈ আদি শিল্পীসকল উপস্থিত আছে গতিকে সেইসকলৰ জৰিয়তে আমি যাতে শিশুসকলক যাতে বিভিন্ন দিশত আমি আগুৱাই নিব পাৰোঁ অকণি কবিতা ঘৰ এনেকুৱা ধৰণৰ প্ৰশিক্ষণ আজি বহু বছৰৰ পৰা কৰি আছে আজি 30 বছৰ ধৰি প্ৰত্যেক বছৰে এনেকুৱা ধৰণৰ কৰ্মশালা কৰি আহিছে কিন্তু এবাৰ আমি বা যোৱাবাৰো আৰু এবাৰো আমি চৰকাৰৰ উদ্যোগত আমি প্ৰশিক্ষণ দিবলৈ পাই আমি যথেষ্ট সুখী হৈছোঁ গতিকে চৰকাৰে যে এনেকুৱা এটা পদক্ষেপ লৈছে তাৰ কাৰণে আমি অসম চৰকাৰক ধন্যবাদ জনাইছোঁ গতিকে আমি এনেধৰণে আগবাঢ়ি যাম আমাক চৰকাৰে বিভিন্ন দিশত সহায় সহযোগ অকণি কবিতা ঘৰ অসমৰ প্ৰধান পৰিচালক হয় আপোনাৰ পৰিচালনাতে ইয়াতে প্ৰত্যেক সাপ্তাহিক দেওবাৰে এখন বিদ্যালয় হয় তাত আপোনালোকে কি প্ৰশিক্ষণ দিয়ে আমি তাতে বিশেষকৈ সৰুসকলক পেষ্টেল কালাৰ আৰু ডাঙৰসকলক ৱাটাৰ কালাৰ পেঞ্চিল শ্বেডিং তাৰপিছতে কলাজ তেনেকৈ ধৰণে মানে চিত্ৰকলাৰ লগত জড়িত আমি গোটেই বস্তুখিনি আমি শিকাওঁ আৰু লগতে আৰু কি দিয়ে ভাৰতনাট্যম সত্ৰীয়া কিবা এইবিলাক আমাৰ অকণি কবিতা ঘৰ বহুত তাৰ মানে হেৰি আছে বিভিন্ন ভাগ আছে আমাৰ সংগীত বিদ্যালয় এখনো আছে তাত ভাৰতনাট্যম সত্ৰীয়া নৃত্য তবলা গীটাৰ বাঁহী খোল আদি বিভিন্ন বিষয়ৰ সুবিধা আবৃত্তি আদি শিক্ষাও দিয়া হয় ইয়াৰ উপৰি আমি প্ৰকৃতি সুৰক্ষাৰ ওপৰত বিশেষ পদক্ষেপ মানে লৈ আহিছোঁ 2000 চনৰ পৰা আমি প্ৰকৃতিক পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত মানে বিশেষভাৱে আমি ল'ৰা ছোৱালীসকলক বা অকণিসকলক লগতে জ্যেষ্ঠসকলেও সজাগ কৰাৰ কাৰণে বিভিন্ন পদক্ষেপ লৈ আহিছোঁ এইবাৰ বিশ্ব পৰিৱেশ দিৱস উপলক্ষে যোৱা 5 মে'ৰ পৰা 5 জুনলৈ আমি এমাহ ধৰি প্ৰকৃতি সুৰক্ষা আমি কাম কৰিছিলোঁ আৰু তাত আমি ৰচনা লিখাৰ প্ৰতিযোগিতাৰ লগতে মানে গছৰ নাম লিখা প্ৰতিযোগিতা যে বৃক্ষ তৃণ গুল্ম মানে লতাজাতীয় উদ্ভিদৰ নাম লিখা প্ৰতিযোগিতাত 3জনক আমি শ্ৰেষ্ঠ পুৰস্কাৰ দিছিলোঁ আৰু সেই 3জনক আমি এটা বিশেষ উপাধি প্ৰদান কৰিছিলোঁ সেইটো হৈছে মানে সেউজ জ্যোতি উপাধি প্ৰদান কৰিছোঁ আৰু প্ৰত্যেক বছৰে আমি এনেধৰণে 3জন ল'ৰা ছোৱালীক আমি বিশেষ উপাধি প্ৰদান কৰি যাম বুলি আমি সংকল্প লৈছোঁ ৰহাৰ পৰা সোহেল খেতানৰ ৰিপৰ্ট IND 365 অসম নৰ্থ ইষ্ট